নাই 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 তুমি কথাটো বুজা নাই ৰিছা। কি বুজিব লাগে? মোৰ ঘৰৰ পৰা 5 জনী গাই আনি ইয়াত গাখীৰৰ বিজনেছ কৰাৰ কথাটো মই কেতিয়া ভাবিলো? মই ভাবিছো তুমি মোৰ লগত ভাবা। কিয় ভাবিবহে? গাগদা ৰিছাৰ দেউতাকৰ 10 জনী গাই পোহপাল দিবলৈ কষ্ট হয়, সেইকাৰণে মই আৰু ৰিছাই ভাবিছো তাৰে 5 জনী গাই ইয়ালৈ আনি আমি দুই পাৰ্টনাৰশ্বিপত ব্যৱসায়টো আৰম্ভ কৰি দিওঁ। 50-50 শ্বেয়াৰ হ'ব। মই চাকৰি এৰি এতিয়া গাখীৰৰ বিজনেছ কৰিম। বেঙি চাকৰি এৰিব নালাগে। আমি 4টা বজাৰ পৰা যদি 7টা বজালৈকে গোহালিটো টাইম দিওঁ, 7টা বজালৈ আমাৰ ডেক্সিকে আহি ফুল হৈ যাব গাখীৰে। আৰু 7টাৰ পৰা 10টালৈ আমাৰ হাতত এনাফ টাইম থাকে। সেইখিনি সময়তে যদি আমি ঘৰে ঘৰে গৈ গাখীৰটো ডেলিভাৰী দিওঁ, তেতিয়া চাকৰি ৰ'ল, ব্যৱসায় ৰ'ল। মই এতিয়া গাখীৰ বিক্ৰী কৰিম। এই ষ্টুপিড মানুহৰ নিচিনা কথা নক'ব দেই। বাহ ৰাকেশ, তোমাক কিন্তু মানিছো দেই। চাওকচোন গাগদা, আপুনি কথাটো বুজি পাইছে হয়নে? তাই কথাটো বুজি পোৱা নাই নহয়। হয় দিয়া। বাহ তুমি কমটি সুন্দৰকে ৰিছাৰ বাপেকৰ পেটত লাত মাৰিব বিচাৰিছানে? কি কৈছে? ঘৰা তুমি এটা কাম কৰা বুজিছা, দেওবাৰে গণেশগুৰি বজাৰত বহা কৰা। কিয়? নহয় আইডিয়াবিলাক বিক্ৰী কৰিব পাৰিবা ন। ফটোৱা কথা নক'ব দেই গাগদা। এতিয়া মইহে ফটোৱা কথা কলো। আৰে মাথা মাৰিব লাগে কে বিয়াৰ হিচাপত, তুমি মাথা মাৰিছা আকৌ ৰিছাৰ বাপেকৰ গাই কেইজনী। এই চবক মানে কথা এটা কোৱাই ভুল।